আজি অনুশীলনী 9.2 আৰম্ভ কৰা হ'ব। 9.2 এক নম্বৰত কৈছে ABCD এটা সামন্তৰিক আৰু কৈছে যে এই লম্ব DC, এইটো লম্ব আছে DCৰ ওপৰত আৰু CF লম্ব আছে ADৰ ওপৰত আৰু কৈছে যে যদি AB 16 সেন্টিমিটাৰ হয়, AB দিয়া আছে তোমালোকৰ 16 সেন্টিমিটাৰ আৰু AE দিয়া আছে তোমালোকৰ 8 সেন্টিমিটাৰ আৰু CF এইটো তোমালোকৰ CF যেটো আছে উন্নতি এইটো তোমালোকৰ 10 সেন্টিমিটাৰ দিয়া আছে। কৈছে যে AD কিমান হ'ব, ADটো উলিয়াব দিছে তোমালোকক, ঠিক আছে? নিশ্চয় বুজি পাইছা। ইয়াতে চোৱা সামন্তৰিক দিয়া আছে AB 16 সেন্টিমিটাৰ দিয়া আছে, গতিকে তোমালোকৰ যেটো DC হয় DCটো 16 সেন্টিমিটাৰ হ'ব কাৰণ সামন্তৰিকৰ বিপৰীত বাহু। এইখিনি নিশ্চয় বুজি পালা। এতিয়া আমি সমাধান কৰিম। প্ৰথমতে ইয়াতে কি দিয়া আছে মই লিখি লৈছো, তাৰ পিছত তোমালোকক অংকটো কৰি দিছো, ঠিক আছে? দিয়া আছে খিনি তোমালোকে এনেকৈ লিখিবা AB 16 সেন্টিমিটাৰ, AE 8 সেন্টিমিটাৰ, CF 10 সেন্টিমিটাৰ, AD ইয়াতে উলিয়াব দিছে, ঠিক আছে? এইটো অংক কৰিবলৈ তোমালোকক যেটো সামন্তৰিকৰ কালি আছিল, সামন্তৰিকৰ কালিৰ ফৰ্মুলাটো জানিব লাগিব, ঠিক আছে? সামন্তৰিকৰ কালিৰ ফৰ্মুলাটো তোমালোকে নিশ্চয় মনত আছে, কি আছিল? ভূমি ইনটু উন্নতি। তো ইয়াতে আমি লিখিম, ইয়াতে চোৱা ABCD সামন্তৰিকৰ ইয়াতে দুটা উন্নতি দিয়া আছে আৰু ইয়াতে ভূমি হ'ব দুটা, ঠিক আছে? আমি যদি DC ভূমি ধৰো, ইয়াতে এইটো হৈ যাব তোমালোকৰ DC ইনটু AE হৈছে তোমালোকৰ উন্নতি বা উচ্চতা। ইয়াতে আমি লিখিব পাৰিম কি DC ইনটু উন্নতি AE, ঠিক আছে? অৰ্থাৎ ভূমি ইনটু উন্নতি। আৰু আমি যদি ইয়াতে AD ভূমি ধৰো, ইয়াতে লিখিব পাৰা কি হ'ব তোমালোকৰ AD যদি ভূমি হয় AD ইনটু উন্নতি, এইটো হৈ যাব তোমালোকৰ CF। এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। যেহেতু ইয়াতে উন্নতি দুটা দিয়া আছে, গতিকে মই ইয়াতে দুবাৰ লিখিছো, ঠিক আছে? কালি সেম ওলাব, টেনশন কৰিবলগীয়া নাই। ইয়াতে খালি এতিয়া ভ্যালু কেইটা বহাই দিম যত যি দিয়া আছে। ইয়াতে চোৱা প্ৰথমতে আছে DCৰ ভ্যালু দিয়া নাই, ইয়াতে আমি DCৰ ঠাইত AB লিখিব পাৰিম, নাইবা যেহেতু ABৰ বিপৰীত হৈছে তোমালোকৰ DC, ইয়াতে ডাইৰেক্ট তোমালোকে 16 বুলি লিখিব পাৰা। ABৰ বিপৰীত যেহেতু DC হয়, সামন্তৰিকৰ বিপৰীত বাহু সমান। আর ইনটু AE কিমান দিয়া আছে, AE দিয়া আছে তোমালোকৰ 8 সেন্টিমিটাৰ, এইটো হৈ যাব 8 ইকুৱেল AD তোমালোকৰ নাই, AD উলিয়াব দিছে আৰু তোমালোকৰ CF উন্নতি দিয়া আছে 10, এইখিনি দিয়া আছে। এতিয়া আমি সলভ কৰিম। এতিয়া চোৱা এইটো ইনটু কৰি দিলে কিমান হৈ আছে 8 ইনটু 6 8 6 48, এইটো হৈ আছে 8 8 গুণ 8 4 12 128 ইকুৱেল AD ইনটু 10, ঠিক আছে? এতিয়া 128 10টো ইফালে আনিলে কি হৈ যাব AD ইফালে থাকি যাব, গতিকে এইটোৰে এইটোক ডিভাইড কৰিলে কিমান হ'ব 12 ইনটু 8 হৈ যাব এইটো। তো AD হৈ গ'ল তোমালোকৰ 12 ইনটু 8, দেয়াৰফৰ AD ইকুৱেল 12.8 সেন্টিমিটাৰ। এইটোৱে হৈ যাব তোমালোকৰ এনসাৰ। কথাখিনি বুজি পাইছে নিশ্চয়? এইটো হৈ যাব তোমালোকৰ ADৰ ভ্যালু। উঠাই লোৱা তোমালোকে। কোৱেশ্চন নাম্বাৰ 2ত কৈছে ABCD সামন্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যথাক্ৰমে EFG আৰু H দেখুওৱা যে EFGH যেটো সামন্তৰিক হয়, এই সামন্তৰিকটো ABCD সামন্তৰিকৰ আধা হ'ব। কথাখিনি নিশ্চয় বুজি পাইছা। ইয়াতে কৈছে যে ABCD এটা সামন্তৰিক আৰু এই সামন্তৰিকৰ প্ৰতিটো বাহুৰে এটা মধ্যবিন্দু দিছে, এটা হৈছে E, এটা হৈছে F, এটা হৈছে G, এটা হৈছে H, ঠিক আছে? প্ৰতিটোৰে এটা মধ্যবিন্দু আছে। মধ্যবিন্দু সংযোগ কৰাৰ পিছত আমি EFGH এটা সামন্তৰিক পাইছো। EFGH কৈছে এই যেটো ডাঙৰ সামন্তৰিক আছে ABCD, এই সামন্তৰিকটো যেটো সৰু সামন্তৰিক আছে EFGH, এই সামন্তৰিকটো ABCD সামন্তৰিকৰ আধা হ'ব। এইটো কালিৰ আধা হ'ব বুলি এইটো তোমালোকক প্ৰমাণ কৰিব দিছে। কথাখিনি নিশ্চয় বুজি পাইছা? সৰু সামন্তৰিকটো ডাঙৰ সামন্তৰিকটোৰ আধা হ'ব, এইটো প্ৰমাণ কৰিব দিছে। প্ৰমাণ কৰিবলৈ প্ৰথমতে এইটো আমি অঙ্কন কৰি ল'ম এনেকেতে প্ৰমাণৰ সুবিধাৰ বাবে, ঠিক আছে? EF এইটো সংযোগ কৰি ল'ব লাগিব। তো এইটো অঙ্কন কৰা হ'ল, গতিকে ইয়াতে অঙ্কন লিখিব লাগিব। অঙ্কন কি অঙ্কন কৰা হ'ল HF সংযোগ কৰা হ'ল, HF সংযোগ কৰা হ'ল, এনেদৰে তোমালোকে অঙ্কনত লিখিবা। এতিয়া আমি প্ৰমাণ কৰিম। ইয়াতে HF সংযোগ কৰাৰ ফলত ইয়াতে সবা দুটা সামন্তৰিক হৈছে ABFH আৰু এটা হৈছে FCDH, দুটা সামন্তৰিক হৈছে, ঠিক আছে?
প্ৰথমতে আমি তলৰ যিটো সামন্তৰিক আছে ABFH এই সামন্তৰিকটো টাৰ্গেট ল'ম ঠিক আছে এই সামন্তৰিকটোৰ পৰা কি পাম তোমালোকে চাবা ABHF সামন্তৰিকৰ পৰা আমি কি পাওঁ ইয়াতে চোৱা এটা কি আছে ত্ৰিভুজ আছে ত্ৰিভুজটোৰ নাম হৈছে তোমালোকৰ এইটো EFH বা FHE তোমালোকে যি কোৱা তোমালোকে উদাহৰণটোত পাইছিলা যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি এটা তোমালোকৰ ত্ৰিভুজ আৰু সামন্তৰিক থাকে তেনে ক্ষেত্ৰত ত্ৰিভুজটোৰ কালি সামন্তৰিকটোৰ কালিৰ আধা হয় ঠিক আছে ইয়াতে চোৱা AB আৰু HF হৈছে দুটা সমান্তৰাল ৰেখা আৰু ভূমি হৈছে দুয়োটাৰে ভূমি হৈছে তোমালোকৰ কি AB গতিকে আমি ইয়াতে লিখিব পাৰি যে কালি FHE সমান হাফ কালি ABFH কথাখিনি নিশ্চয় বুজি পাইছে এইটো উদাহৰণটোত পাইছিলা তোমালোকে আগতে পঢ়া হৈছিল প্ৰমাণ কৰিও দিয়া হৈছে ঠিক আছে তোমালোকে উদাহৰণটো চালে এইটো ইজিলি বুজি পাবা তো ইয়াতে আমি লিখিব পাৰিম ত্ৰিভুজ এইটো কি FHE এর কালি কাৰ সমান হ'ব এইটো সামন্তৰিকৰ সমান হ'ব ABFH সামন্তৰিকৰ সমান হ'ব সৰি ABFH সামন্তৰিকৰ আধা হ'ব half of ABFH সামান্তৰিকৰ কালি সামান্তৰিকৰ কালি ঠিক আছে এইখিনি নিশ্চয় বুজি পাইছা এইটো উদাহৰণটোৰ পৰা আহিছে যেটো FHE ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ কালি হৈ যাব তোমালোকৰ ABFH সামান্তৰিকৰ আধা এইটো তোমালোকে 1 নম্বৰ দিয়া ঠিক আছে এইটো 1 নম্বৰ দিয়া এবাৰ আমি এইটো সামান্তৰিকত আহিম FCDS এতিয়া চোৱা FCDS সামান্তৰিকৰ পৰা আমি কি পালো FGS যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটো কাৰ আধা হ'ব কোনটো সামান্তৰিকৰ FCDS সামান্তৰিকৰ কালিৰ আধা হ'ব ঠিক আছে এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এইটো তোমালোকে 2 নম্বৰ দিয়া এতিয়া আমি 1 আৰু 2 প্লাস কৰি দিম 1 আৰু 2 প্লাস কৰিলে কি হ'ব চোৱা লেফট সাইড খিনি আকৌ তোমালোকে যোগ কৰি দিয়া এইটো প্লাস এইটো কৰা এটা চোৱা এইটো সাইড আৰু এইটো সাইড মই ইয়াতে প্লাস কৰি দিছো তাৰ পিছত ইকুৱেল দিয়া এবাৰ চোৱা দুয়োটাতে হাফ হাফ আছে গতিকে হাফ তোমালোকে ইয়াতে কমন লগা 1/2 কমন লোৱা তাৰ পিছত কি আছে ABFH সামান্তৰিকৰ কালি আৰু FCDS সামান্তৰিকৰ কালি এখিনি প্লাস কৰি দিয়া এতিয়া তোমালোকে ইয়াতে চোৱা FHE অৰ্থাৎ FHE এইটো ত্ৰিভুজ আৰু FGS এই দুটা ত্ৰিভুজ যোগ কৰিলে তোমালোকে কি পাবা EFGS সামান্তৰিকটো পাবনে নাই গতিকে এইটো আৰু এইটো প্লাস কৰিলে আমি কি পাম সামান্তৰিক মানে এইটো সামান্তৰিকৰ কালি হৈ যাব ইয়াতে আমি লিখিব পাৰি কালি EFGS এখানে নিশ্চয় বুঝি পাইছা এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ যোগ কৰি আমি কি পালো EFGS সামান্তৰিকৰ কালি ইকুৱেল তাৰ পিছত এতিয়া চোৱা হাফ আছে ইয়াতে হাফ থাকি যাব তাৰ পিছত ABFH আৰু তোমালোকৰ FCDS এই দুটা যোগ কৰিলে আমি কি পাম ডাইৰেক্ট যেটো ডাঙৰ সামান্তৰিক আছে সামান্তৰিকটো পাম ABCD সামান্তৰিক পাম গতিকে হাফ কি হৈ যাব এইটো কালি ABCD এইখিনি তোমালোকক প্ৰমাণ কৰিব দিছে এইখিনিলৈকে লিখিলে হৈ যাব নিশ্চয় কথাখিনি তোমালোকে বুজি পাইছা